নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বন্ধু বান্ধৱীসকল বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা কোহুৱা বনৰ ধাৰাবাহিকখনত মৌ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত বৰ্তমান তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেতিয়াহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল মোৰ প্ৰকৃত নাম হৈছে আশ্লেষা কাশ্যপ তেওঁৰ ঘৰত মতা নাম হৈছে ৰীতা আশ্লেষা কাশ্যপৰ ঘৰ বোকাঘাটত তেওঁৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক আৰু দুগৰাকী বায়েক আছে আশ্লেষা কাশ্যপ ক্লাছ 9ত থাকোঁতেই তেওঁৰ দেউতাকৰ স্বৰ্গগামী হয় তেওঁৰ দেউতাকৰ নাম স্বৰ্গীয় অজিত শৰ্মা বন্ধু বান্ধৱীসকল আশ্লেষা কাশ্যপৰ শিক্ষাগত অৰ্হতাৰ কথা ক'বলৈ গ'লে তেওঁ স্কুলীয়া শিক্ষা কৰে বোকাঘাট শংকৰদেৱ স্কুলৰ পৰা আৰু বৰ্তমান তেওঁ তেজপুৰত BA 5th চেমত পঢ়ি আছে বন্ধু বান্ধৱীসকল আমি জানিব পৰা মতে আশ্লেষা কাশ্যপ বৰ্তমান কোনো প্ৰেমৰ সম্পৰ্কত নাই আপোনালোকে বাৰু কোহুৱা বনৰ ধাৰাবাহিকখনত মোৰ অভিনয় চাই কেনে পাইছে কমেণ্ট কৰি জনাবচোন আৰু আপুনিও যদি তেওঁৰ এগৰাকী অনুৰাগী তেতিয়াহ'লে তেওঁৰ কাৰণে এটা লাইক কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব